নমস্কাৰ। বহুদিনৰ বিৰতিৰ অন্তত আজি তোমালোকৰ মাজলৈ মই এটা নতুন ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টোত মই তৃতীয় শ্ৰেণীৰ আমাৰ অসমীয়া পাঠ নামৰ পাঠ্যপুথিখনৰ পৰা ৯ নং পাঠটোৰ আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন তেন্তে পাঠটিৰ আলোচনা কৰোঁ। এই পাঠটিৰ নাম হ'ল প্ৰথম ছ, দ্বিতীয় ছ, পৰীক্ষা জ, বজ্ৰ আৰু নিয়যোগ। যিহেতু সেইটো যুক্তাক্ষৰ, গতিকে তোমালোকে উচ্চাৰণবোৰলৈ মন কৰিবা। উঙ যোগ গ সমান উঙৈ গংগ। ইয়াত উচ্চাৰণটো দিয়াই আছে, উঙৈ গংগ কেনেকৈ উচ্চাৰণ কৰিব লাগে। তাৰপিছত আছে প্ৰথম ছ যোগ দ্বিতীয় ছ। প্ৰথম ছ আৰু দ্বিতীয় ছ মিলি কি হয়? ছয়ছস্য। বৰ্গীয় জ যোগ নিয় সমান গিয় বুলি কোৱা হয়। মনত ৰাখিবা, বৰ্গীয় জ যোগ নিয় সমান কি বুলি কোৱা হয়? গিয়। নিয় যোগ প্ৰথম ছ সমান নিয়য় চঞ্চ। নিয়ৰ লগত প্ৰথম ছ যোগ হ'লে কি বুলি কোৱা হয়? নিয়য় চঞ্চ বুলি কোৱা হয়। ইয়াৰ লিখিত ৰূপটো তোমালোকে ভালদৰে কিতাপত চাই ল'বা। নিয় যোগ বৰ্গীয় জ মিলি হয় নিয়য় চঞ্চ। নিয় যোগ বৰ্গীয় জ মিলি কি হয়? নিয়য় চঞ্চ। যেনেকৈ আঞ্জা শব্দটোত আমি এই যুক্তাক্ষৰটো ব্যৱহাৰ কৰোঁ। তালব্য শ যোগ প্ৰথম ছ সমান কি হ'ব? ছয়ছস্য। তালব্য শ যোগ দ্বিতীয় ছ সমান ছয়ছস্য। দুয়োটাৰে উচ্চাৰণ একে, খালি লিখাৰ ধৰণ অকণমান বেলেগ। লিখাৰ ধৰণো অন্য বেলেগ নহয়, ইয়াতে প্ৰথম ছ লাগিব আৰু ইয়াতে দ্বিতীয় ছৰ ব্যৱহাৰ হ'ব। তাৰপিছত আছে নিয় যোগ দ্বিতীয় ছ সমান নিয়য় চঞ্চ। এই ৰূপটো লিখিত কেনেকুৱা আকাৰে লিখা হৈছে তোমালোকে ভালদৰে চাবা। নিয় যোগ দ্বিতীয় ছ মিলি হয় নিয়য় চঞ্চ। ব যোগ বৰ্গীয় জ মিলি কি হয়? বয়জব্জ। ব যোগ বৰ্গীয় জ সমান কি হ'ব? বয়জব্জ। এতিয়া তলত কিছু শব্দ দিয়া আছে। এই শব্দকেইটা মই পঢ়ি গৈছোঁ, তোমালোকেও মই পঢ়াৰ নিচিনাকৈ পঢ়ি যাবা। চঞ্চু, পঞ্চ, গুচ্ছ, বঞ্চ, ইচ্ছা, তুচ্ছ, ইঞ্চি, পুচ্ছ, আজ্ঞা, অজ্ঞ, কব্জা, যজ্ঞ, বুৰঞ্জী, অঞ্চল, কাঞ্চন, চঞ্চল, পশ্চিম, নিশ্চয়, বিচ্ছেদ, সঞ্চয়, পঞ্চম, খঞ্জৰ, অনিচ্ছা, পঞ্জৰ, আঞ্চলিক, অভিজ্ঞতা, কুব্জটিকা, কুঞ্জলতা, বাঞ্ছনীয়, অজ্ঞানতা, শিৰচ্ছেদ, নিশ্চয়তা, বনাঞ্চল, খৰ্গধাৰী, জ্ঞানহীন আৰু এই শব্দবোৰৰ অৰ্থ মই তোমালোকক এই ভিডিঅ'টোত নকওঁ। তোমালোকে শব্দৰ অৰ্থবোৰ পাঠৰ শেষৰ পিনে দিয়া আছে, তাত চাই ল'ব পাৰিবা। এতিয়া পাঠত থকা দফাটোৰ অৰ্থ মই তোমালোকক বুজাই যাম, তোমালোকে ভালদৰে মন দি শুনিবা। প্ৰাঞ্জল আৰু অঞ্জন দুয়ো ভাই ককাই। প্ৰাঞ্জল আৰু অঞ্জন কোন হয়? দুয়ো ভাই ককাই। ভাই ককাই মানে নিশ্চয় জানা তোমালোকে, একে মাকৰ সন্তান। বিজ্ঞান আৰু বুৰঞ্জী পঢ়ি দুয়োৱে ভাল পায়। বিজ্ঞান আৰু বুৰঞ্জী মানে ছায়েন্স আৰু হিষ্ট্ৰী পঢ়ি দুয়োৱে ভাল পায়। কোন দুয়োৱে ভাল পায়? অঞ্জন আৰু প্ৰাঞ্জলে ভাল পায়। 12 ইঞ্চিত 1 ফুট। তোমালোকে নিশ্চয় জানা ইঞ্চি বা ফুটৰ বিষয়ে, আৰু 12 ইঞ্চিত কি হয়? 1 ফুট হয়। সূৰ্য পশ্চিম দিশত অস্ত যায়। অস্ত যায় মানে ডুব যায়। সূৰ্য কোন দিশত উদয় হয় তোমালোকে নিশ্চয় জানা। সূৰ্য উদয় হয় পূব দিশত, আৰু কোনটো দিশত সূৰ্য অস্ত যায় বা মাৰ যায়? সেয়া হ'ল পশ্চিম দিশ। ঠিক তেনেদৰে তোমালোকে অন্য দিশবোৰৰ বিষয়েও জানি ল'বা, নিশ্চয় সকলোৱে জানা। কুব্জটিকা মানে কুঁৱলী। কুঁৱলীৰ আন এটা নাম কি হয়? কুব্জটিকা। লিখা পঢ়া কৰিলে অভিজ্ঞতা বাঢ়ে। এতিয়া লিখা পঢ়া মানে যদিহে তোমালোকে ভালদৰে পঢ়া শুনা কৰা, তেনেহ'লে তোমালোকৰ অভিজ্ঞতা বাঢ়িব আৰু জীৱনত তোমালোকে ভালদৰে আগুৱাই যাব পাৰিবা। জীৱনটো বহুত জটিল, গতিকে এই জটিলতাবোৰ অতিক্ৰম কৰিবলৈ আমি লিখা পঢ়া ভালদৰে কৰিব লাগে, আৰু লিখা পঢ়া ভালদৰে কৰিলেহে জ্ঞান বাঢ়িব, আৰু জ্ঞানৰ জৰিয়তে তোমালোকে নিশ্চয় কিবা ভাল কাম কৰিব পাৰিবা, আৰু তেনেদৰেই ভাল কামৰ জৰিয়তে তোমালোকে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰিবা। লাচিত বৰফুকনে দেশৰ হকে মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। তোমালোকে নিশ্চয় লাচিত বৰফুকনৰ নাম শুনিছা। তেখেত অসমৰ এগৰাকী যুঁজাৰু আছিল,
বীৰ সেনানী আছিল আৰু তেখেতে নিজ দেশৰ হকে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। মোগলৰ বিৰুদ্ধে হোৱা যুঁজত মোমায়েকে কৰা গাফিলতিৰ কাৰণে তেখেতে নিজৰ মোমায়েকৰো শিৰচ্ছেদ কৰিছিল। গতিকে তেনেকুৱা এজন বীৰ আমাৰ অসমত বিৰাজমান। গতিকে তোমালোকে নিশ্চয় এইজন বীৰৰ বিষয়ে ভালদৰে আৰু জানি ল'বা। খঞ্জৰিত এবিধ সৰু চৰাই, খঞ্জৰিত হ'ল এবিধ সৰু চৰাই। শাওনৰ আন এটা নাম কাঞ্চন। সোণ নিশ্চয় জানা তোমালোকে গ'ল, আৰু গ'লৰ বা সোণৰ আন এটা নাম হ'ল কাঞ্চন। মানুহ নম্ৰ আৰু বিনয়ী হোৱা বাঞ্ছনীয়। মানুহৰ স্বভাৱ চৰিত্ৰবোৰ সদায় কি হ'ব লাগে? ভাল হ'ব লাগে। আৰু মানুহৰ নম্ৰ আৰু বিনয়ী গুণটো থকাটো অতিকৈ বাঞ্ছনীয়, কিয়নো নম্ৰতা আৰু বিনয়ীভাৱে মানুহক মহান কৰি তোলে। আৰু এই গুণ থাকিলে সকলোৰে প্ৰশংসা বুটলিব পাৰে। বাৰিষা বিমান সেৱাৰ নিশ্চয়তা নাথাকে। বিমান সেৱা মানে তোমালোকে বুজিছাই নিশ্চয়, আকাশ মাৰ্গৰ কথা কোৱা হৈছে। আকাশ মাৰ্গেৰে যেতিয়া বিমান চলে সেয়া কেতিয়া ভালদৰে চলিব পাৰে? যেতিয়া আমাৰ বতৰ ফৰকাল হৈ থাকে। কিন্তু যেতিয়া বতৰ ফৰকাল হৈ নাথাকে, অৰ্থাৎ বাৰিষা কালত বতৰটো ইমান ফৰকাল হৈ নাথাকে, সেইকাৰণে বাৰিষা কালত বিমান সেৱাৰ কোনো ধৰণৰ নিশ্চয়তা নাথাকে। চঞ্চল প্ৰকৃতি, ইচ্ছা কৰিলে এৰিব পাৰে। মানুহৰ স্বভাৱ চৰিত্ৰত নম্ৰ, ভদ্ৰতা, চঞ্চলতা এইবোৰ একোটা বৈশিষ্ট্য থাকে। গতিকে নম্ৰ, বিনয়ী, ভদ্ৰতা এইবোৰ হ'ল ভাল গুণ, আৰু চঞ্চলতাটোক ভাল গুণত ধৰা নহয়। গতিকে চঞ্চল প্ৰকৃতি যদিহে তোমালোকে চেষ্টা কৰা, তেনেহ'লে তোমালোকেও ত্যাগ কৰিব পাৰা। গতিকে এই চঞ্চলতা ত্যাগ কৰিলে তোমালোকে সকলো কামতে ভালদৰে মনোনিৱেশ কৰিব পাৰিবা আৰু জীৱনটো সুন্দৰৰূপে চলাই নিব পাৰিবা। কুঞ্জলতা এবিধ লতাজাতীয় উদ্ভিদ। কুঞ্জলতা হ'ল এবিধ লতাজাতীয় উদ্ভিদ। লতাজাতীয় মানে নিশ্চয় জানা, লতাজাতীয় উদ্ভিদবোৰে নিজে ওপৰলৈ বগাই যাব নোৱাৰে। ই অন্য গছৰ সহায় লৈহে ওপৰলৈ বগাই যাব পাৰে, বা অন্য বাঁহৰ হয় জপনা বা কিবা এনেকুৱা ধৰণৰ কিবা এটা সহায় মুঠতে লাগে। এই সহায়েৰে লতাজাতীয় উদ্ভিদবোৰে ওপৰলৈ বগাই যাব পাৰে। যেনে তোমালোকে নিশ্চয় পাণ দেখিছা, পাণ গছ বা লাও কোমোৰাৰ গছ দেখিছা, সেইবোৰ হ'ল লতাজাতীয় উদ্ভিদ। গতিকে কুঞ্জলতাও এবিধ লতাজাতীয় উদ্ভিদ, আৰু ইয়াৰ ফুল কেনেকুৱা? ফুলবোৰ সৰু আৰু ৰঙা। কুঞ্জলতা লতাজাতীয় উদ্ভিদবিধৰ ফুলবোৰ সৰু আৰু ৰঙা। পাঠটি ইমানতে শেষ হৈছে, আৰু তোমালোকে যদি সেই পাঠত থকা শব্দৰ অৰ্থবোৰ জানিব বিচাৰা, তেনেহ'লে ইয়াতে শব্দৰ অৰ্থবোৰ দিয়াই আছে। তোমালোকে এইবোৰ ভালদৰে পঢ়িবা। ইংৰাজী আৰু অসমীয়া দুয়োটা অৰ্থ দিয়া আছে, যে এইবোৰ পঢ়ি তোমালোকে শব্দৰ অৰ্থবোৰ ভালদৰে আয়ত্ব কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।